মাৰ্ঘেৰিটাৰ বিবি মৰিয়ম ফাতেমা মাজাৰৰ বছৰেকীয়া উৰুছ। অসমৰ ভিতৰতে এখন অন্যতম গুৰুত্বপূৰ্ণ পবিত্ৰ ধৰ্মীয় তীৰ্থস্থান হৈছে মাৰ্ঘেৰিটা নগৰৰ উপকণ্ঠৰ বিবি মৰিয়ম ফাতেমা মাজাৰ। চৈয়দ বংশৰ বিবি মৰিয়মৰ পৰিয়ালৰ এই সমাধিস্থল হ'ল এই মাজাৰ। প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহৰ অন্তিমটো বৃহস্পতিবাৰে উক্ত মাজাৰত বছৰেকীয়া উৰছ উদযাপন কৰা হয়। এই বছৰো ফেব্ৰুৱাৰী মাহৰ অন্তিমটো বৃহস্পতিবাৰ অৰ্থাৎ আজি উৰছ উদযাপন কৰা হয়। আজি পুৱা 9 বজাত পৰম্পৰাগত ৰীতি নীতিৰে মাজাৰত চাদৰ চৰাই উৰছৰ শুভাৰম্ভ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটে মাজাৰলৈ। খয় ইছলাম ধৰ্মী লোকসকলৰ লগতে হিন্দু আৰু অন্যান্য ধৰ্মৰ লোকে উৰছত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰ্মাৱলম্বী হাজাৰ হাজাৰ লোকৰ মিলনভূমিলৈ পৰিণত হয়। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। নমস্কাৰ। যিহেতু আজি এটা পবিত্ৰ দিন, আমি সকলো ইছলাম ধৰ্মীয় লোকসকল আৰু নানা জনগোষ্ঠী একত্ৰিত হৈ পিনে আজি এই উৰুছত আমি আহিছোঁ আৰু সকলো অসমবাসীলৈ উৰুছ মুবাৰক। আৰু যিহেতু প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী লাষ্টত বৃহস্পতিবাৰটোত আমাৰ ইয়াত উৰুছ উদযাপন কৰা হয় আৰু যাৰ যাৰ মনোকামনা পূৰণ কৰিবলৈ ইয়াত আহে, সকলো জনগোষ্ঠী আহে আৰু আমি যাতে সদায় এনেকৈ আগলৈও একত্ৰিত হৈ পিনে আমি সমাজখন আগবঢ়াই দিব পাৰোঁ। সকলো অসমবাসীলৈ আজি মা বিবি মৰিয়ম ফাতেমা মাজাৰ নামদাং স্থিত অনুষ্ঠানটিৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ সকলো আহক আৰু প্ৰত্যেক বছৰ দৰে এবাৰো আমি উৰুছ আয়োজন কৰি আছোঁ। ইয়াত যাতে শান্তিত হৈ যাওক। অসমৰ পূব প্ৰান্তত থকা নামদাঙত 1882 চনত যেতিয়া AR&T কোম্পানী আহিছিলে, সেই সময়ত তেওঁলোকে চৈয়দ বংশ ইয়াত আহিছিলে। তেওঁলোকৰ কন্যা হ'ল মা বিবি মৰিয়ম ফাতেমা। প্ৰত্যেক বছৰ ফেব্ৰুৱাৰী মাহত বৃহস্পতিবাৰে লাষ্ট বৃহস্পতিবাৰে উৰুছ এবাৰ উৰুছ উদযাপন হৈছে।